to pini labang so press meet ke phanangkok mate labang so press meet ki biponangkok lage komania song rat charia song lapen kopilonia song lapu penle niltum labang so press meet ki dopon kali niltum la so bang so press meet ki dopon lage cinthong arat akar I cinthong arat akema mate cinthong arat pensil tum labang so press meet ki dopon lase lage komania abi bate komania farman pulenil tum labang so press meet ki dopon kali lase kewang jelang arni madus tame manghunang ne lage komania farman se ke claim pi ba komania farman se ke dam pi ba ke maduta munti te jila pen manghuye det nangi pansenili labang so press meet along pen tardak vai subs tame pachini pon atheke pinil tum labang so press meet ki doponang ko kelalo cinthong arat akisung cinthong arat akari ke damtang penang an wang bom pen pinengan ingko hini pinang an niltum alu kerong pose constituency ingko rap farat niltum hanang chuyong lase la constituency ingko rap farat setami alu kerong redaji aparman niltum setami cinthong rat pansame ake HCM tuliram longhang karbiang long tamos council ajabang alang listami niltum cinthong rat pansame keng nang pacar jab long jab warsai nang pi la pen jakong nang pi te pose niltum chuni pon আজি আমি দুর্গা পূজার এই খুবখন আমার পূজার ব্যস্ততা হলেও আমি আমার মিডিয়া ফ্রেন্ডসবিলাকৰ লগত অলপ বহিব বিচাৰিছোঁ এইটো কাৰণে গোটেই চিন্থং ৰাইজৰ হৈ আমি কিছুমান কথা আমাৰ সামাজিক কিছুমান কথা লৈ আমি আপোনালোকৰ সন্মুখত যাতে সকলো ৰাইজে জ্ঞাত হয় তাৰ কাৰণে আমি বহিছোঁ বিশেষ কথা এইটো যে চিন্থঙৰ যিটো সামাজিক ব্যৱস্থাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আমাৰ মাননীয় বৰ্তমানৰ আমাৰ MSC তথা EM প্ৰদীপ ৰংপি ডাঙৰীয়াই আমাৰ চিন্থঙত বসবাস কৰা বিশেষকৈ তিনিটা আমাৰ প্ৰমুখ আমাৰ জনগোষ্ঠী কাৰ্বি গোৰ্খা আৰু খাচী সকলোৰে মাজত এটা ভাতৃত্ববোধৰ এটা সমন্বয় গঢ়ি তেখেতে আমাক বহু সময় আগৰ পৰাই আমাক নেতৃত্ব দি আহিছে সকলো চিন্থং ৰাইজৰ দুখ সুখ সুবিধা অসুবিধা ইয়াৰ উন্নয়ন আৰু পৰিকল্পনা আৰু ভৱিষ্যত কাৰ্যপন্থা গোটেইখিনি নিৰ্ধাৰণ কৰি তেখেতে সকলো ৰাইজৰ মাজত থাকি কাম কৰি আহিছে গতিকে আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে যাতে এই ব্যৱস্থাটো আমি ৰাখিব পাৰোঁ এই ব্যৱস্থাটো যাতে কোনোবাই থাৰ্ড পাৰ্চনে এই ব্যৱস্থাৰ মাজত সোমাই পেলাই ইয়াৰ ৰাইজৰ মাজৰ যিটো সমন্বয় যিটো ভাতৃত্ববোধ সেইটো যাতে বিনষ্ট কৰাৰ চেষ্টা নকৰে তাৰ কাৰণে আমি সমূহ চিন্থং ৰাইজৰ হৈ আমি তেখেতসকলক আহ্বান জনাইছোঁ আৰু বিশেষকৈ আমাৰ অঞ্চল মেঘালয় ৰাজ্যৰ সীমামূৰীয়া হোৱাৰ কাৰণে আপোনালোকে সকলোৱে জানে কেইদিনমান আগতে মেঘালয়ৰ এটা আগ্ৰাসনৰ প্ৰক্ৰিয়া আমি ভুগি গৈছোঁ আমি সেই যিটো তেখেতসকলৰ প্ৰচেষ্টা কৰিলে আমাৰ কাৰ্বি আংলঙৰ ভূমি বেদখল কৰিবলৈ সেইটো আমি সন্মুখে পাই আহিছোঁ সেই ক্ষেত্ৰত তেখেতৰ এটা বলিষ্ঠ ভূমিকাই তেখেতৰ এটা বলিষ্ঠ নেতৃত্বই আমাক সহায় সহযোগ কৰি আমাৰ মাতৃভূমি আমি ৰক্ষা কৰিব পাৰিছোঁ লগতে আমাৰ চিন্থঙৰ বিভিন্ন দল সংগঠন সকলোৰে সহযোগত আমি আমাৰ ভূমি ৰক্ষা কৰিব পাৰিছোঁ আৰু উন্নয়নৰ ক্ষেত্ৰতো যেনেদৰে আমাৰ কাৰ্বি আংলঙৰ বাকী 25টা সমষ্টিৰ উন্নয়ন হৈছে ঠিক সেই ধৰণে আমাৰ চিন্থং সমষ্টিৰো উন্নয়ন হৈছে কাম হৈছে আৰু আমি ৰাইজেও সন্তুষ্ট সেইটো কাৰণে কিন্তু অহা দিনবোৰত যাতে আমাৰ সেই একে সম উন্নয়ন বা সমধাৰাৰে উন্নয়নৰ প্ৰক্ৰিয়া চলি থাকে আৰু আমি সকলোৱে মিলা প্ৰীতিৰে আমাৰ কাৰ্বি ভূমিত আমাৰ অসমত আমি বাস কৰিব পাৰোঁ আৰু যাতে মেঘালয়ৰ আগ্ৰাসনৰ পৰা আমি আকৌ যাতে তেনেকুৱা পৰিস্থিতিলৈ ঘূৰি যাব নালাগে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যে আমাৰ যিটো আমাৰ মিলন বা আমাৰ এইটো যিটো ভাতৃত্ববোধ যাতে এইটো ভাঙিবৰ কাৰণে কোনোৱে যাতে চেষ্টা নকৰে তাৰ কাৰণে আজিৰ এই প্ৰেছ মিটৰ যোগেদি আমি তেখেতসকলক আহ্বান জনাইছোঁ ধন্যবাদ